পাগলী ঐ ককাই কি হ'ল ক দেখিছেনে এই পাগলীজনীৰ কাৰণে মই এতিয়াই পৰিলোহেঁতেন নকবি আৰু তাইৰ কথা বুজিছ তাই ঘৰ ক'ত মইচোন প্ৰায় দেখি থাকোঁ হেৰৌ আমাৰ নিচিনা তাইও এখন ঘৰ আছিলো ঘৰখনত লিজা লিজা মোৰ বেগটো লৈ আহাচোন গৈছো ৰবা এইটো লোৱা দিয়া মই কোৱাটো মনত আছে নহয় আছে আহিছো দিয়া আজি মোৰ অফিচত অলপ দেৰি হ'ব কিয় কাম বহুত আছে দাদাৰ হুকুম দাদাচোন গ'লেই যাবইতো তেওঁ কামৰ বাহিৰে কিবা চিনি পায় জানো তেওঁহে চিনি পায় বিয়া পতা এমাহ হ'ল এতিয়ালৈকে কৰবালৈ ফুৰাবলৈ নিছানে কিয় তেনেকে কৈছা তোমাৰ বাহিৰে মোৰ কোনোবা আছে জানো বোলো দুয়োৰে প্ৰেমৰ কথা পাতি হ'লনে হ'ল যদি চিম্পীকো তোমাৰ লগতে লৈ যোৱা ঠিক আছে হ'ব মাতি দিয়া চিম্পী চিম্পী ওলাই আহা গৈছো মা মই ৰেডি তুমি আজি খুৰাৰ লগতে স্কুল যোৱা চিম্পী আহা আৰু এদিন হঠাৎ দেউতা দেউতা মা দেউতা দেউতা হেৰা হেৰা কি হৈছে তোমাৰ হেৰা হেৰা দাদা দাদা দেউতা হেৰা ৰ'বাচোন মই পুলিচক ফোন কৰি লওঁ কি হৈ গ'ল মানুহটো তুমি ধৈৰ্য ধৰাচোন ধৈৰ্য ধৰা অলপ এইটো বিভান বৰুৱা ঘৰ হয়নে এইখনে ঘৰ ছাৰ ঠিক আছে বলক চগীয়া আহক স্যার আহক স্যার স্যার চাওকচোন মানুহজন হঠাৎ কি হৈ গ'ল কিবা বেমাৰ আছিল নেকি নাই স্যার দাদা একো বেমাৰ নাই কাৰোবাৰ লগত কিবা শত্ৰুতা আছিল নেকি নাই তেনেকুৱাটো একো নাই ছাৰ আপোনালোকে অলপ আঁতৰি দিয়ক আচ্ছা শইকীয়া ডেড বডিটোক পষ্টমৰ্টেমৰ কাৰণে পঠাই দিয়া তেতিয়াহে গম পোৱা যাব এইটো মাৰ্ডাৰ নে আন কিবা ৰহস্যজনক কথা সোমাই আছে অ'কে ছাৰ স্যার পয়েন্ট স্যার নোটেড শইকীয়া এটা কাম কৰক আমাৰ অফিচৰ গাড়ীখনতে এই ডেড বডিটো নিয়াৰ ব্যৱস্থা কৰক আৰু আপোনালোকক কৈছোঁ এইকেইদিন এই তদন্তটো শেষ নোহোৱালৈকে আপোনালোক কোনো কিন্তু ঘৰ এৰি নাযাব আৰু যদি কোনোবা অতি প্ৰয়োজন যাব লগা হয় মোক থানাত ইনফৰ্ম কৰি যাব শইকীয়া আহক তাৰপিছত কি হ'ল তাৰ পাছত কস্তুৰী চাওঁতে চাওঁতে আজি 15 দিন পাৰ হ'ল কিন্তু দাদাৰ কেছটো একো নোলালেচোন জানো পুলিচে বা কি কৰিছে
অহ পুলিচৰ নাম লওঁতে দেখোন পুলিচ পালেহি ছাৰ আহিলে ঘৰৰ বাকীবোৰ সদস্য ক'লৈ গ'ল আছে ছাৰ যাওক মাতি দিয়ক কস্তুৰী যোৱাচোন বৰুৱা আমি সন্দেহ কৰাটো সঁচা হ'ল আপোনাৰ দাদাক হত্যা কৰা হৈছে কি কোনে ছাৰ কোনে কৰিছে ধৰা পৰা নাই কিন্তু এটা কথা খাটাং যে তেওঁক ডিঙি চেপি হত্যা কৰা হৈছে। আমি এপাক ভিতৰত আকৌ চাব বিচাৰোঁ ভিতৰত আহক নহয় ছাৰ আহক আহক আৰু আপোনালোক এই ৰুমটোলৈ নাযাব দেই হত্যাকাৰীক অতি সোনকালে চিনাক্ত কৰি আপোনালোকৰ ওচৰত হাজিৰ কৰাম শইকীয়া আহক শইকীয়া হয় ছাৰ হত্যাকাৰী যিমানে চালাক নহওক কিয় কিবা এটা নহয় কিবা এটা ক্লু স্পটতে এৰি থৈ যায় আপুনিতো জানে নিশ্চয় হয় ছাৰ আহক ছাৰ কি হ'ল শইকীয়া হত্যাকাৰী যিহেতু সন্ধান ওলালে কিবা এটা লৈ মেনেজ কৰি দিয়াই ভাল হ'ব নেকি বুজিছে শইকীয়া 20 বছৰীয়া চাকৰি জীৱনত মই খাকী পোচাকযোৰত দাগ লগাবলৈ দিয়া নাই গতিকে চৰি ছাৰ আহি থাকক তাৰ পাছত পুলিচে জোৰদাৰ তদন্ত চলালে আৰু ঘৰৰ বাকী সদস্য ক'ত আছে ছাৰ চিন্ময় আৰু বৌ যাওক মাতি দিয়ক বাকীবোৰ সদস্য শইকীয়া ছাৰ যাওক যাওক ছাৰ কওকচোন আপোনালোকৰ খেলখন ইতিমধ্যে শেষ হৈছে আপোনালোকৰ হত্যাকাৰী এই ঘৰখনতে আছে অকল এজন হত্যাকাৰী নহয় দুজনকে হত্যাকাৰীয়ে হত্যাকাণ্ডটোৰ লগত জড়িত ছাৰ এয়া আপুনি কি কৈছে আপোনালোকে ঠিকেই শুনিছে আৰু এটা কথা আপোনালোকে এই ঘৰত গাখীৰ খুৱাই কিন্তু সাপ পৰিছিল নে কি কয় শইকীয়া হয় ছাৰ আমাৰ ঘৰতে হত্যাকাৰী আছে আমি গম নাপাওঁ হয় বৰুৱা মোৰ নিজৰে ক'বলৈ বেয়া লাগিছে আপোনালোকৰ দাদাৰ হত্যাকাৰী আপোনাৰ ভাইটি চিন্ময় বৰুৱা আপোনালোকে শুনি আৰু আচৰিত হ'ব তেওঁ এই হত্যাকাণ্ড কাৰ্যত সহায় কৰিছে আপোনালোকৰ ডাঙৰ বৌ লিজা বৰুৱা নাই 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 দাদা এইবোৰ মিছা কথা ছাৰে এইবোৰ চব মিছা কথা কৈছে মিছা এৰি বৰুৱা আইনে কেতিয়াও প্ৰমাণ নোহোৱাকে কাকো দোষী সাব্যস্ত নকৰে আমাৰ হাতত প্ৰমাণ আছে প্ৰমাণ কিহত প্ৰমাণ আছে শইকীয়া কৈ দিয়ক কিয় আপোনালোকে পাহৰি গ'ল নেকি সিদিনা যে আপোনালোকৰ পৰিয়ালৰ সকলো সদস্যৰ ফিংগাৰপ্ৰিণ্ট সংগ্ৰহ কৰিছিলোঁ আমি ডেড বডি ডিঙি আঙুলি চাপ যি পাইছোঁ আইখাতসকলৰ ফিংগাৰপ্ৰিণ্ট মেটচ হৈছে গতিকে ইয়াত কোনো বেলেগ কথা নাহে যে দোষী কোন হত্যাকাৰী
এওঁলোকে। ভাইটি ইমান এটা তই জঘন্য কাম কৰিব পাৰিলি আৰু বৌ তুমি নাই নাই দাদা, এইবোৰ সকলো মিছা। এই থানাত গৈ থাৰ্ড ডিগ্ৰী নিদিয়া আগতে সকলো কৈ কাঢ়ি দে। আইদেউ সঁচা কথা কৈ দিয়ক, নহলে আমাৰ থানাত বহুতো মহিলা পুলিচ আছে। হয় হয়, আমিয়ে হত্যাকাৰী, আমিয়ে হত্যাকাৰী। সিদিনা হেৰা, খালি তোমাৰ কাম কাম, মোক অলপ সময় দিব নোৱাৰা নেকি? ঐৰা, তোমাকতো মই সময় দিয়ে আছোঁ, আৰু কিমান সময় দিব লাগে হে? এই অফিচৰ কামবোৰে মোৰ মাথা খাইছে। যোৱা কামত লাগাগৈ। বৌ কি কৰি আছে ইয়াত অকলে অকলে মন মাৰি? নকবা আৰু, এই মানুহটোৰ লগত মোৰ জীৱন যৌৱন চব শেষ হৈ গৈছে। বৌ তুমি যদি বাধা নিদিয়া তেতিয়াহ'লে মই কি? অঁ বৌ। দৌৰা, কি চাইছা? নাই 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 বৌ, একো নাই। বৌ মই আহোঁ দিয়ক। কস্তুৰী, তাৰ পৰা অলপ সাৱধানে থাকিবা কিন্তু। কি হৈ আছে এইবোৰ? বদমাছি কি কৰিছ এইবোৰ? কতা কতা কি কৰিলেনো? আৰু কথা নকবি, মই চকুৰে দেখাবোৰ কি মিছা? আৰু তই মোৰ নিজৰ ভাই হৈ তহঁতক আজি লিজা কথাবোৰ ধৰা পৰিলে যেতিয়া ইয়াক আৰু জীয়াই ৰখাব নোৱাৰিম। চিন্ময়, তাক কি কৰিলা? তুমি একো চিন্তা নকৰিবা, সকলো মই মেনেজ কৰি দিম। বৌ, চি তুমি নিজৰ দেউৰেকৰ লগত? চি মা, তুমি তোমাক আজি মোৰ মা বুলি ক'বলৈ লাজ লাগিছে। শইকীয়া, বলা বলা বলা, আজি ৰাতি নাটক চাব লাগিব ইহঁতক, বলা বলা। পুলিচে ধৰি নিয়াৰ পাছত তাই জেলৰ ভিতৰত এই কথাবোৰ গুণাগথা কৰি 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 তাই বেলেই বেয়া হৈ গ'লো। ককাই, আজিকালি কিছুমান বোৱাৰী এনেকুৱা হৈছে কিয়? অজস্ৰ ধন সম্পত্তি আৰু ভাল ঘৰ এখন থকাৰ পিছতো হয় দে, সমাজখন কোন দিশে গতি কৰিছে ধৰিবই নোৱাৰা হৈছো।